প্ৰিন্সেছ কাট ব্লাউজটো কেনেকৈ কাটিং কৰিব পাৰি আজি আমি তাকে চাম। তেনেকৈ 1/2 ইঞ্চি এক্সট্ৰাকৈ লৈ ল'ম। তাৰপাছত আমি এনেকৈ 1/2 ইঞ্চি আঁচ এডাল টানি ল'ম। তাৰপাছত এনেকৈ বেক পাৰ্টটো পেপাৰখনত এনেকৈ বহুৱাই ল'ম। মই 1/2 ইঞ্চি পাতত এনেকৈ বেক পাৰ্টটো ৰাখি লৈছোঁ। এইটো মই 33.5 চাইজৰ ব্লাউজ কাটিছিলোঁ। এইটো বেক পাৰ্টৰ ভিডিঅ'টো মই দিয়া আছে। তাৰপাছত এনেকৈ চাৰিওফালে এতিয়া চাওক, প্ৰথম আমি ডিঙি চেপটো দি ল'ম। ডিঙি চেপটো আছিল 6.5। তাৰপাছত বহলটো ৰাখিছোঁ 2.5 ইঞ্চ। এতিয়া এই বিন্দুকেইটা এনেকৈ চিনি ল'ম। এতিয়া চাওক, মই চেপটো দি মই ৰাউণ্ড চেপে দিছোঁ। প্ৰথমতে এনেকৈ ফুট দি লৈছোঁ। এতিয়া চাওক, আৰম্ভণিটো মই চেপ দিম। প্ৰথম আমি আৰম্ভ লৈছিলোঁ 5.5। এই লাইনটো আমি চিধা কৰিম। সন্মুখৰ ফালে আমি প্ৰথম আমি ৰাখিছিলোঁ বেক পাৰ্টত ৰাখিছিলোঁ আমি 1.2 ইঞ্চ। এতিয়া ফ্ৰণ্টৰ ফালে আমি ৰাখিম 1 ইঞ্চ। এতিয়া এনেকৈ ফুট দি প্ৰথমে চেপ দি ল'ম। এতিয়া চাওক, আমি কঁকালৰ ফালে 1 ইঞ্চি এক্সট্ৰাকৈ ৰাখিব লাগিব। এই বিন্দুকেইটা আমি লগ কৰি এনেকৈ সাজ এডাল টানি লওঁ। তাৰপাছত আমি প্ৰিন্সেছ চেপটো দিবৰ বাবে আমি জোখ এটা ল'ব লাগিব। প্ৰিন্সেছ চেপটো দিবৰ বাবে মই লৈছোঁ 10 ইঞ্চ এটা বিন্দু। তাৰপাছত আমি ইফালৰ পৰা ৰাখিছোঁ 3.5। তাৰপাছত আমি ইয়াত যিমান ৰাখিছোঁ তাতকৈ 1/2 ইঞ্চি আমি ইফালে কমাই দিম। এইফালে আমি লৈছোঁ 3 ইঞ্চ। আকৌ এবাৰ কৈ দিছোঁ মই। ইফালৰ পৰা আমি লৈছোঁ 3.5 এটা বিন্দু। তাৰপিছত ইয়াত যিমান লৈছোঁ আমি কঁকালৰ ফালে 1/2 ইঞ্চি কমাই দিম। ইয়াত লৈছোঁ আমি 3.5 ইঞ্চি। কঁকালৰ ফালে লৈছোঁ আমি 3 ইঞ্চি। আৰু এটা কথা মন কৰিব, মই জোখখিনি লৈছোঁ 1/2 ইঞ্চি এই চিনডালৰ পৰা। আপোনালোকে ইয়াৰ পৰা নল'ব, 1/2 ইঞ্চি এৰিয়ে ল'ব। তাৰপাছত আমি এনেকৈ এই বিন্দুকেইটা লগ কৰি দিম। তাৰপাছত 33.5 জোখ অনুসৰি আমি চেপটো দিবৰ বাবে 2 ইঞ্চিত এটা বিন্দু দিছোঁ। তাৰপাছত ইফালৰ পৰা আমি 2 ইঞ্চিত আকৌ এটা বিন্দু দি লৈছোঁ। এই বিন্দুটো এনেকৈ। তাৰপিছত আমি চেপ দিবৰ বাবে
এয়া চাওক এনেকৈ চেপটো দি দিছো। তাৰ পাছত আমি ইফালৰ পৰা লৈছো আৰ্মহোল চাইডৰ ফালৰ পৰা 5.2 এটা বিন্দু দিছো। তাৰপিছত সেই বিন্দুটোৰ পৰা আমি 1/2 ইঞ্চিত আৰু এটা বিন্দু দি লৈছো। তাৰ পাছত আমি এই বিন্দুকেইটা এই বিন্দুটোৰ লগত মিলাই দিম। পিছত এইখিনি কাটা যাব। যদি আপোনাৰ সন্মুখৰ ফালে আৰ্মহোলত যদি কাপোৰটো গোজ খাই থাকে তেতিয়াহ'লে এনেকৈ 1/2 ইঞ্চি প্ৰথমেই কাটি দিব। তেতিয়া আৰ্মহোল শ্বেপটো খুব ভাল হয়। তাৰ পাছত আমি চাইডৰ ফালে ল'ম আমি 0.7 ইঞ্চি এক্সট্ৰা। তাৰ পাছত আমি ইয়াত 2 ইঞ্চি লৈছো। ইফালে আমি 2 ইঞ্চি ৰাখিম। তাৰপিছত এই বিন্দুকেইটা আমি এনেকৈ লগ কৰিম। তাৰ পাছত এতিয়া চাওক এই বিন্দুটোৰ পৰা এই বিন্দুলৈকে এনেকৈ কাটি দিম। তাৰপিছত এই চাইডটো এনেকৈ এইখিনি কাট হৈ যাব। তাৰ পাছত আমি ইফালৰ পৰা লৈছো 1/2 ইঞ্চি। আমি 1/2 ইঞ্চি ওপৰলৈ উঠাই দিম। আপোনালোকে যদি সন্মুখত যদি এনেকৈ দাঁত দিব বিচাৰে তাত তেতিয়াও দিব পাৰে। মই কেনেকৈ দিছো চাব। প্ৰথমে মই এনেকৈ এই বিন্দুটোৰ লগত এটা চিন দি ল'ম। তাৰপিছত ইফালে 1/2 ইঞ্চি দাঁত দিব পাৰে। ইফালে মই এই আগডালৰ দুইফালে 0.2 ইঞ্চি এই বিন্দু দি দিছো। তাৰপিছত এনেকৈ 8 ইঞ্চি এইটো কমপ্লিট হৈ গ'ল। তাৰপাছত আমি এইটো কাটিং কৰিম।